নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আৰু আজিৰ ভিডিঅ'টো হৈছে এক কৰুণ জীয়া সত্য কাহিনীক লৈ। আহক মোৰ লগত আপোনালোকে কাহিনীটো শুনি যাওক। The first word that something was seriously wrong came from this power plant in eastern Sweden. 1986 চনৰ 26 এপ্ৰিল তাৰিখে ৰাতিপুৱা 1:23 ৰিয়েক্টৰ 4ত এটা নিউক্লিয়াৰ টেষ্ট কৰা হয়। আৰু এই পৰীক্ষা কৰিছিল শক্তি বন্ধ হ'লে ৰিয়েক্টৰটো কেনেকৈ ঠাণ্ডা কৰিব পৰা যায় সেয়া জানিবলৈ। কিন্তু বহু মানৱীয় ভুল আৰু ডিজাইন ত্ৰুটিৰ বাবে পৰীক্ষাত বিপদজনক হৈ পৰে। সুৰক্ষা ব্যৱস্থা বন্ধ কৰি দিয়া হয়। ৰিয়েক্টৰটো অতি কম শক্তিত চলোৱা হৈছিল যদিও খুব অনিয়মিত আছিল। সেই সময়ত টেষ্ট চলাই থাকোঁতেই ৰিয়েক্টৰটো নিয়ন্ত্ৰণৰ পৰা বাহিৰ হৈ যায় আৰু তাত দুবাৰ বিস্ফোৰণ হয়। 1000 টন ওজনৰ ঢাকনি উপঙি উঠে আৰু ভিতৰৰ নিউক্লিয়াৰ বস্তু বাহিৰলৈ ওলাই আহে। বিস্ফোৰণৰ পাছত বহুদিন জুই জ্বলি আছিল সেই ঠাইত। ইয়াৰ ফলত বিপুল পৰিমাণৰ বিকিৰণকাৰী পদাৰ্থ যেনে আয়ডিন 131, চিজিয়াম 137 আদি বায়ুত মিহলি হৈ যায় আৰু ইউৰোপত বিয়পি পৰে। এই ঘটনাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিক্ৰিয়া কি আছিল? ছোভিয়েট চৰকাৰে প্ৰথমতে এই দুৰ্ঘটনাটো লুকুৱাবলৈ চেষ্টা কৰে। 36 ঘণ্টাৰ পাছতেই প্ৰিপিয়েট চহৰৰ 50,000তকৈ অধিক লোকক স্থানান্তৰ কৰা হয়। সেনাবাহিনীক লিকুইডেটৰ্ছ হিচাপে পঠিওৱা হয় বিকিৰণৰ মাজেৰে পৰিষ্কাৰ অভিযান চলাবলৈ। বিস্ফোৰণৰ ফলত 31গৰাকী লোক তৎক্ষণাত মৃত্যু হয়। হাজাৰ হাজাৰ লোক বিকিৰণৰ পৰা কেঞ্চাৰ জন্মগত অসুখ আদি সমস্যাত আক্ৰান্ত হয়। বৃহৎ অঞ্চল এতিয়াও এক্সক্লুজন জ'ন হিচাপে পৰিচিত। তদন্তৰ পিছত পোৱা যায় ৰিয়েক্টৰৰ ডিজাইন গম্ভীৰ ত্ৰুটি আছিল। কৰ্মচাৰীৰ প্ৰশিক্ষণ যথেষ্ট নাছিল। সুৰক্ষাৰ ক্ষেত্ৰত গাফিলতি কৰা হৈছিল। সেই তেতিয়াৰ চাৰ্নবিল এতিয়া এখন ভূতৰ চহৰ। বহু মানুহ এতিয়াও সেই স্থানলৈ টুৰিষ্ট হিচাপে যায়। 2019 চনত HBO-ৰ চাৰ্নবিল নামৰ ছিৰিজে এই কাহিনী পুনৰ আলোচনাৰ কেন্দ্ৰলৈ আনে। আৰু বহু মানুহৰ এতিয়াও এটা ধাৰণা আছে যে সেই ঠাইত জন্ম হোৱা শিশুসকল বিকলাংগ হয়। ইয়াৰ কথাটো কিমান সঁচা, গতিকে সেইটো বিষয়টো আমি আলোচনা কৰি লওঁ। আচলতে বিস্ফোৰণৰ পাছত ইউক্ৰেইন, বেলাৰুছ আৰু ৰাছিয়াৰ কিছু অঞ্চলত বাৰ্থ ডিফেক্টছ আৰু থাইৰয়ড কেঞ্চাৰ বৃদ্ধি পোৱা দেখা গৈছিল। এইবোৰ ৰেডিঅ'এক্টিভ আয়ডিন 131 নামৰ বিকিৰণকাৰী উপাদানৰ বাবে হৈছিল। কিন্তু 3-4 দশকৰ পাছত নতুন প্ৰজন্ম এই আশংকাত যথেষ্ট কমি গৈছে, যদিও পূৰ্বতে বহু সংখ্যক লোক শিশু বিকলাংগ হৈ জন্ম হৈছিল। আজিকালি নিষিদ্ধ অঞ্চলৰ বাহিৰত যিমান মানুহ থাকে তেনে এলেকাত জন্ম হোৱা শিশুবোৰ সাধাৰণতে সুস্থ। যদি কোনো গৰ্ভৱতী মহিলা বিপদজনক বিকিৰণৰ সংস্পৰ্শলৈ আহে তেতিয়াহে জন্মগত সমস্যা হ'ব পাৰে, এয়া বৈজ্ঞানিকসকলে কোৱা মতে। গতিকে বহুলোকে হয়তো জানে এক নিউক্লিয়াৰ বিস্ফোৰণ কিমান মাৰাত্মক হ'ব পাৰে আমাৰ জীৱ জগতৰ বাবে। গতিকে আৰু যদি আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' লাগে বা কোনো নিৰ্দিষ্ট বিষয়ত যদি আপোনালোকক ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব, মই তাৰ ওপৰত এটি সম্পূৰ্ণ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে কিবা এটা নহয় কিবা এটা হ'লেও জানিলে। ধন্যবাদ।